हेलो फ्रेंड्स मैं प्रियंका আজি আপোনালোকৰ বাবে লৈ আহিছো সৰু সৰু পাতত দিয়া এটা দনিকণা মাছৰ ৰেচিপি। মই এতিয়া দুখন কলপাত লৈছো। কলপাত দুখনত মাজত মই মাছখিনি দি দিছো। মাছখিনিৰ লগত মই দিছো অলপ ধনিয়া পাত, অলপ পিয়াজ, অলপ আদা ৰসুন, অলপ জলকীয়া আৰু অলপ মই মিঠাতেল আৰু নিমখ দি ধুনীয়াকৈ মিশ্ৰণটো মই সানি লৈছো। এতিয়া মই কলপাত দুখিলা ধুনীয়াকৈ জাপি লৈছো। জাপি লৈ মই কলগছৰে দুডাল ৰছী লৈ ভালকৈ মেৰিয়াই বান্ধি লৈছো। এতিয়া মই জুইকুৰা ভালকৈ জ্বলাই ললো। জ্বলাই লোৱাৰ পিছত মই এখন টাৱাত মাছৰ এই টোপোলাটো তাত দি দিলো। কলপাত খিলা যেতিয়া এনেদৰে অলপ ৰঙচুৱা পৰি আহিব তেতিয়া আপোনালোকে মাছৰ এই টোপোলাটো জুইৰ পৰা নমাই থব। মাছৰ টোপোলাটো অলপ ঠাণ্ডা হোৱাৰ পিছত মই টোপোলাটো এনেদৰে খুলি চালো। এয়া মোৰ পাতত দিয়া সৰু সৰু দনিকণা মাছৰ ৰেচিপি ৰেডি হৈ গ'ল। আপোনালোকে এই ৰেচিপিটো গৰম গৰম ভাতৰ লগত পৰিৱেশন কৰিব পাৰে। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেন্ট কৰিব আৰু যদি মোৰ চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল বাটনটো টিপি দিব। তেতিয়াহে আপোনালোকে মই দিয়া নতুন নতুন ভিডিঅ'সমূহ পাই থাকিব পাৰে। আজিলৈ আহিছো তেন্তে বাই বাই।